কবিতাৰ নাম আপুনি। কথা মনীষা ভৰদ্বাজ। আবৃত্তি মনীষা ভৰদ্বাজ। আপুনি। আকাশৰ নীলাখিনিক মোৰ খবৰ সোধেনে আপুনি? আকাশক মই কৈ পঠাওঁ মোৰ বাতৰি আপোনাক দিবলৈ। লয়নে আপুনি মোৰ খবৰ? গধূলি পদূলি মূৰলৈ ওলাই আহিবচোন আপুনি মোৰ প্ৰিয় শেৱালিলৈ। শেৱালি মোৰ প্ৰিয় জানেনে আপুনি? শৰতৰ তলসৰা শেৱালিয়ে কঢ়িয়াই আপোনাৰ মোৰ জীপাল স্মৃতিবোৰ। আজি গধূলি ৰৈ থাকিম আপোনালৈ মোৰ প্ৰিয় শেৱালিৰ সৈতে মোৰ প্ৰিয় আপুনি আহিব। আহোঁতে মই ভাল পোৱা বগা চোলাটো পিন্ধি আহিব। নীলা মোৰ প্ৰিয়, কিন্তু আপোনাৰ জানো তুলনা হ'ব নীলাখিনিৰ লগত? কিয়নো আপুনিতো অতুলনীয়। নালাগে দিয়ক আজি আপুনি নীলা পিন্ধিব। চাবচোন আজি আকাশৰ নীলাখিনিও আপোনাক দেখি লাজ পাব। প্ৰিয় শাৰদীয় শৰতৰ তলসৰা শেৱালিৰ সৈতে প্ৰিয় আপুনি আৰু আপোনাৰ আৰু মোৰ প্ৰিয় আকাশ সাক্ষী হৈ ৰ'ব এই স্মৰণীয় মুহূৰ্তটিৰ।